লাডাখৰ ভাৰত চীন সীমান্তত শ্বহীদ হোৱা ভাৰতীয় সেনা বাহিনীৰ বীৰ জোৱানসকললৈ লখিমপুৰ জিলা সমিতিৰ আম আদমি পাৰ্টিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চীনা সামগ্ৰী বৰ্জনৰ দাবীত বিভিন্ন সংগঠনে লখিমপুৰত প্ৰতিবাদ কৰাৰ লগতে তাৰ সমান্তৰালকৈ অনুষ্ঠিত কৰি আহিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গাৰ্লছ চাৰিআলিৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰি চীন চৰকাৰক চৰম সকিয়নি প্ৰদান কৰে আম আদমি পাৰ্টিয়ে। যে বৰ্ডাৰত কোনো ধৰণৰ হাতিয়াৰ নিয়া নহ'ব, সেইটো তেওঁলোকে চাইনিজবিলাকে ভায়লেট কৰি পেলাই আমাৰ সৈন্য বাহিনীৰ ওপৰত বিভিন্ন ধৰণৰ ৰড আদি অন্য হাতিয়াৰে আক্ৰমণ কৰিছে। এইটো নিন্দাজনক আৰু ভাৰত চৰকাৰে ইয়াৰ সম্পূৰ্ণ যোগ্য প্ৰত্যুত্তৰ দিয়া উচিত। লগতে আমাৰ ভাৰতৰ সকলো নাগৰিকে একগোট হৈ চীনাৰ সকলো সামগ্ৰী, কোনো ধৰণৰ সামগ্ৰী যাতে ব্যৱহাৰ নকৰে, সকলো বস্তুৱে বৰ্জন কৰিব লাগে। এইটো কোৱা নাই যে ঘৰত যিখিনি আমাৰ অলৰেডি বস্তু আছে এইটো যদি আমি লোকচান কৰোঁ তেতিয়াহ'লে আমাৰ লোকচান হ'ব, চাইনাৰ নহয়। কিন্তু নতুনকৈ কোনো ধৰণৰ চাইনাৰ বস্তু কিনাৰ পৰা আমি বিৰত থাকিব লাগে, যাতে চাইনাৰ পৰা আৰু কোনো ধৰণৰ বস্তু ইম্পৰ্ট নহয়। লগতে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰেও লাহে লাহে যিবিলাক কণ্টেক্ট তেওঁলোকক দিছিলে, চাইনাক দিছিলে, সেই কণ্টেক্টবিলাক যিমান পাৰি ৰদ কৰিব লাগে আৰু ভৱিষ্যতলৈ চাইনাৰ লগত কোনো ধৰণৰ এনেধৰণৰ ৰিলেশ্যন যাতে নাৰাখে, তেওঁলোকৰ সকলো ধৰণৰ বস্তু আৰু তেওঁলোকৰ কণ্টেক্টবিলাক বয়কট কৰিব লাগে। আজি আমি লখিমপুৰ জিলা আম আদমি পাৰ্টি ডিষ্ট্ৰিক্ট কমিটি আজি আমাৰ ভাৰত আৰু চীনৰ মাজত যিটো ডিস্পিউট হ'ল আৰু তাত আমাৰ যিখিনি সৈনিক শ্বহীদ হ'ল, সেই শ্বহীদৰ হেৰিত আমি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি লখিমপুৰ ডিষ্ট্ৰিক্ট কমিটিয়ে এই পদক্ষেপ লৈছোঁ। আৰু আমি বহুত দুখিত যে আমাৰ 20জনকে শ্বহীদ জৱান আমাৰ শ্বহীদ হ'ল দেশৰ কাৰণে। আৰু আমি সমূহ ৰাইজকে আমি এইটোৱে প্ৰাৰ্থনা কৰোঁ আৰু আমি ডিষ্ট্ৰিক্ট কমিটি হৈ তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে তেওঁলোকৰ শ্বহীদটো যাতে ব্যৰ্থ নাযায়। আৰু আমি আৰু আশাবাদী যে আমি এইটো লগতে কওঁ যে চাইনাই যিটো ধৰণে তেওঁলোকে গাদ্দাৰী কৰিছে আমাৰ ভাৰতবৰ্ষৰ লগত, আমি এইটো তীব্ৰ গৰিহণা জনাইছোঁ।